নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ আজি মই লৈ আহিছোঁ আমাৰ পৰম্পৰাগত আঙুলি পিঠাৰ ৰেচিপি এটা। ভিডিঅ'টো আপোনালোকে অকণো স্কিপ নকৰাকৈ শেষলৈ চাব বুলি আশা কৰিলোঁ। তেন্তে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমে মই এয়া লৈ লৈছোঁ ভাত খোৱা চাউলৰ পিঠা। পিঠাখিনি মোৰ শুকান হয়, শুকুৱাই থৈছিলোঁ। আপোনালোকে কেঁচা পিঠাও ল'ব পাৰে। এতিয়া মই পিঠাখিনিত অকণমানকৈ পানী দি মঠি ল'ম। পানী সৰহকৈ দি দিলে বেছি জুলীয়া হৈ যাব পাৰে, সেয়ে পানী অকণমানকৈ দি আপোনালোকে মঠি ল'ব। ইফালে এয়া মই মঠি লৈছোঁ ধুনীয়াকৈ। এয়া মোৰ মঠি হৈ গ'ল। এতিয়া মই আঙুলি আকাৰৰ শ্বেপ দি ল'ম। এনেকৈ আঙুলি আকাৰত এটা এটাকৈ মই ধুনীয়াকৈ গোটেইখিনি বনাই ল'ম। যিহেতু ইয়াৰ নামেই হ'ল আঙুলি পিঠা, সেয়ে আঙুলি আকাৰত বনাব লাগিব। ইফালে এয়া মোৰ পিঠাখিনি বনাই হৈ গৈছে। এতিয়া মই বাচন এটাত গাখীৰ আধা লিটাৰ লৈ লৈছোঁ। এতিয়া মই গেছৰ ফ্লেমটো অন কৰি দিলোঁ। এতিয়া ইয়াতে ইলাচি গুড়ি, ইলাচি মই 3টা দি দিছোঁ, অলপ খুন্দি লৈছোঁ। চেনি মই মোৰ জোখত লৈছোঁ, আপোনালোকে জোখত ল'ব। মই যিহেতু 6 চামুচ দিলোঁ, আপোনালোকে যদি কম খায় কম দিব, যদি বেছি খায় বেছি দি ল'ব। আৰু আপোনালোকে পিঠাবোৰ উতল অহাৰ পিছতহে দিব, নহ'লে ভাঙি যাব পাৰে। মই উতল অহাৰ পিছত পিঠাবোৰ দি দিলোঁ। আৰু পিঠা দিওঁতে সদায় আপোনালোকে এটা এটাকৈ দিব, চাব যাতে ভাঙি নাযায়। এয়া অকণমান সময় হোৱাৰ পিছত মই এয়া লৰাই দিছোঁ। পিঠাবোৰ দেখিছেনে কিমান ধুনীয়াকৈ সিজি গৈছে। এয়া মোৰ পিঠা ধুনীয়াকৈ ৰেডি হৈয়ে গৈছে। ইমান ধুনীয়াকৈ উতল আহি আছে, দেখিছেনে? গোটেই ধুনীয়াকৈ পিঠাবোৰ সিজি গ'ল। এতিয়া মই 15 মিনিটমান এনেকৈ ৰাখিলোঁ। এয়া মোৰ পিঠা হৈয়ে গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে বাৰু? লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ।